বজাৰত লাখ টকাৰ মূল্যৰ এই ডেমডেউকাৰ উদ্ভিদ। চিকিৎসা বিজ্ঞানৰ চমৎকাৰে বিশ্ববাসী আচৰিত হৈ পৰিছে। অসমীয়াৰ সমাজ জীৱনত প্ৰায় সকলোৰে মানুহৰ ঘৰত দেখিবলৈ পোৱাৰ এবিধ তৃণজাতীয় উদ্ভিদ হৈছে ডেমডেউকাৰ উদ্ভিদ। অঞ্চলভেদে ইয়াৰ নাম বিভিন্ন যদিও ইয়াক ডেমডেউকাৰ উদ্ভিদ বুলি কোৱা হয়। বহু ঠাইত ইয়াক কয়া বিজল নামেৰেও পৰিচিত। কিন্তু আমি সকলোৱে এই উদ্ভিদজোপাক যিদৰে প্ৰত্যেক দিনে অৱহেলা কৰি আহিছোঁ, আমাৰ এই প্ৰতিবেদন চোৱাৰ পাছত আপোনাৰো এই উদ্ভিদজোপাৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ বাঢ়ি যাব। বিশ্ববাসী আচৰিত হৈ পৰিছে। এই উদ্ভিদজোপাৰ ইমানেই ঔষধীয় গুণ আছে, উপকাৰী গুণ আছে, আপোনাৰ হয়তো চকু কপালত উঠিব। আহকচোন তেন্তে আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰোঁ এই উদ্ভিদজোপাৰনো কি কি উপকাৰী গুণ আছে। জুইয়ে পোৰা আৰু ছালত ফোঁহা উঠিলে এই উদ্ভিদজোপাৰ ফুলৰ পৰা পেষ্ট বা পাতৰ ৰস পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰিলে অতি সোনকালে উপশম পোৱা যায়। সাপ তথা অন্যান্য পোক পৰুৱাৰ কামোৰৰ চিকিৎসাৰ বাবেও এই উদ্ভিদজোপা ব্যৱহাৰ কৰা হয়। ফুলা আৰু প্ৰদাহ কমৰ বাবে পাত আৰু ফুল স্থানীয়ভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও আপোনাৰ চুলিত যদি অফি হয় তেনেহ'লে ইয়াৰ পাতৰ ৰস আপুনি নিয়মিতভাৱে ব্যৱহাৰ কৰিলে অতি সোনকালে আপোনাৰ চুলিৰ পৰা অফি নাইকিয়া হ'ব। উল্লেখযোগ্য যে প্ৰস্ৰাৱ ইনফেকশ্যনতো এই উদ্ভিদজোপাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কোষ্ঠকাঠিন্য আৰু গেষ্ট্ৰাইটিছ কোৰিয়ৰ লোকচিকিৎসাত কোষ্ঠকাঠিন্য আৰু গেষ্ট্ৰাইটিছৰ চিকিৎসাৰ বাবে কিছুমানে এই উদ্ভিদজোপাক ব্যৱহাৰ কৰে। এই উদ্ভিদজোপাত থকাৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান হৈছে এণ্টি মাইক্ৰ'বিয়েল ইম্পেডিয়েন্স। বালচামিনৰ পৰা নিষ্কাশন, বিশেষকৈ বীজৰ গুটিৰ পৰা হেলিকোবেক্টৰ পাইলৰীৰ দৰে এণ্টিবায়'টিক প্ৰতিৰোধী বেক্টেৰিয়াৰ বিৰুদ্ধে ই কাম কৰে। অন্যহাতে চুলি বৃদ্ধিতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কৰ্কট ৰোগৰ দৰে মহামাৰী ৰোগ চিকিৎসাৰ বাবেও এই উদ্ভিদজোপাক ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। বিষৰ পৰা উপশম পাবলৈও এই উদ্ভিদজোপাৰ ফুল আৰু পাতৰ ৰস আঘাত হোৱাৰ ঠাইখিনিত লগালে অতি সোনকালে বিষৰ পৰা উপশম পোৱা দেখিবলৈ পোৱা যায়। সঁচাকৈ অসমীয়াৰ সমাজ জীৱনত অতি সহজলভ্যভাৱে পোৱাৰ এই উদ্ভিদজোপাৰো যে ইমানবোৰ উপকাৰী গুণ আছে, আগতে হয়তো কেতিয়াও আপুনি জনা নাছিল। আপুনি প্ৰত্যেক দিনাই কেতিয়াবা নহয় কেতিয়াবা এই উদ্ভিদজোপাক অৱহেলা বুলি ভাবি কাটি পেলাইছে নাইবা ছিঙি উঘালি দিছে। এই উদ্ভিদজোপাৰ প্ৰকৃত চিকিৎসাৰী গুণসমূহৰ বিষয়ে আপোনালোকে হয়তো আগতে কেতিয়াও জনা নাছিল। আমাৰ এই প্ৰতিবেদন চোৱাৰ পাছত নিশ্চয় আপোনাৰ এই উদ্ভিদজোপাৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা বাঢ়ি গৈছে। সেয়েহে বহু লোকে ক'ব বিচাৰে এই উদ্ভিদজোপাৰ এতিয়া বজাৰত লাখ টকাৰো অধিক মূল্যৱান হৈ পৰিছে, কিয়নো এই উদ্ভিদজোপাৰ পৰাই বহু চিকিৎসা বিজ্ঞানৰ চিকিৎসকে বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰে, যিসমূহ ঔষধ বজাৰত লাখ টকাৰ মূল্যত বিক্ৰী কৰা হয়। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ লগতে আন 10জনৰো উপকাৰ সাধন হয়।